মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ লবা আজি তোমালোকৰ বাবে নতুনকৈ আকৌ এটি পাঠ আনিছো তাৰ আগতেই কওঁ এতিয়া ফলমূলৰ সময় শৰীৰৰ বাবে ফলমূল বৰ উপকাৰী তোমালোকে ফলমূল খাবা বজাৰত ঔষধ দিয়া ফলমূলতকৈ যদি বাৰীতে পোৱা বা আমাৰ গাঁৱৰ মানুহৰ বাৰীত হোৱা ফলমূল পোৱা তেতিয়া হলে খাবা কোনোবাই খাবলৈ বেয়া পালেও অকনো অৱহেলা নকৰিবা এইখিনি সময়ত পানী আৰু ফলমূল আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী তোমালোকে ফলমূল খাবা আহাচোন আমি এতিয়া পাঠৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰথম ছ যোগ নিয় যোগ প্ৰথম ছ সমান নিয় ছয় নিয়চেন ছ নিয় যোগ প্ৰথম ছ সমান নিয় ছয় নিয়চেন ছ ইঞ্চি হৰ্ষ ই নিয় ছয় নিয়চেন ছধুচৰিকাৰে চি ইঞ্চি কুঞ্চিত কধচৌকাৰে কু নিয় ছয় নিয়চেন ছধুচৰিকাৰে চি দন্তত কুঞ্চিত তালব্য শ যোগ প্ৰথম ছ সমান তালব্য শয় ছয় শস্যৰ ছ পশ্চিম প তালব্য শয় ছয় শস্যৰ ছধুচৰিকাৰে চি ম পশ্চিম পাশ্চাত্য পতাকাৰে পা তালব্য শয় ছয় শস্যৰ ছটাকাৰে চা দন্তত জকাৰে ত্য পাশ্চাত্য মঞ্চ ম নিয় ছয় নিয়চেন ছ মঞ্চ অঞ্চল অ নিয় ছয় নিয়চেন ছ ল অঞ্চল পঞ্চল্লিছ প নিয় ছয় নিয়চেন ছ লয় 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 লত হস্যৰিকাৰে লি দ্বিতীয়া ছ পঞ্চল্লিছ ক্ৰৌঞ্চ কয় ৰয় কয়ৰে ক্ৰত ঔকাৰে ক্ৰৌ নিয় ছয় নিয়চেন ছ ক্ৰৌঞ্চ কাঞ্চন কত আকাৰে কা নিয় ছয় নিয়চেন ছ দন্ত ন কাঞ্চন পঞ্চায়ত প নিয় ছয় নিয়চেন ছটাকাৰে চা অন্তস্থ য় দন্তত পঞ্চায়ত নিশ্চয় দন্ত নধস্বৰিকাৰে নি তালব্য শয় ছয় শস্য অন্তস্থ য় নিশ্চয় নিশ্চিত দন্ত নধস্বৰিকাৰে নি তালব্য শয় ছয় শস্য ধস্বৰিকাৰে চি দন্ত ত নিশ্চিত অনিশ্চিত অ দন্ত নধস্বৰিকাৰে নি তালব্য শয় ছয় শস্য ধস্বৰিকাৰে চি দন্ত ত অনিশ্চিত সূৰ্য পশ্চিম দিশত মাৰ যায় আমি জানো যে সূৰ্য মানে বেলি পূব ফালে ওলায় আৰু সদায় পশ্চিম ফালে মাৰ যায় কাকো নকৰিবা বঞ্চিত মানে নিদিয়াকে থকা আমি কোনোবাই কিবা বিচাৰিলে বা কোনো দুখীয়া বা অভাৱী মানুহে যদি কিবা এটা প্ৰয়োজন বুলি ভাবা আমাৰ চকুত পৰে তেতিয়াহ'লে আমি সেইটো দিব লাগে কেতিয়াও তাৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিব নালাগে নিদিয়াকে ৰাখিব নালাগে সেইটোৱে হৈছে বঞ্চিত ভগা বা কিঞ্চিত অৰ্থাৎ ভগাই খাব লাগে ভগাই খালে সকলোলৈকে আতি যাব অকমানকে দিয়া কিঞ্চিত মানে অকমান সেই অকমানকে যদি কিবা এটা বস্তু আমি সকলোকে দিওঁ তেতিয়া ভগাই দিলে সকলোলৈকে আতি যাব সেইকাৰণে অকমান হ'লেও ভগাই খাব লাগে সঞ্চয় কৰা ভাল অভ্যাস সঞ্চয় মানে সাঁচা আমি টকা পইচা সৰুৰে পৰাই সাঁচিবলৈ শিকিব লাগে আৰু এই সৰুৰে পৰাই শিকাটোৱে হৈছে এটা ভাল কাম আৰু এটকা দুটকাকে সাঁচোতে আমাৰ অভ্যাসত পৰিণত হ'ব আৰু তেতিয়া সেই টকাই আমাৰ বহুত উপকাৰ সাধন কৰিব পেন্সিল এবিধ লিখা সঁজুলি আমি যেতিয়া ফলিত চক
পেঞ্চিল বা মাটি পেঞ্চিলেৰে লিখা আৰম্ভ কৰোঁ প্ৰথম। তাৰপিছত আমি বহী পাতত পেঞ্চিলেৰে লিখা আৰম্ভ কৰোঁ। কাঠৰ মাজত এটা ধাতু সুমুৱাই দিয়া হয় আৰু সেয়া আমি লিখোঁ। দ্ৰৌপদীৰ আন এটা নাম পাঞ্চালী। পাঞ্চাল দেশৰ ৰাজকুঁৱৰী আছিল বাবে দ্ৰৌপদীৰ আন এটা নাম পাঞ্চালী। দ্ৰৌপদীৰ আন এটা নাম পাঞ্চালী। এথেন্স গ্ৰীচ দেশৰ এখন প্ৰধান চহৰ। ভাৰতবৰ্ষ আমাৰ দেশ। আমাৰ যেনেদৰে কলিকতা, মুম্বাই, দিল্লী একোখন প্ৰধান চহৰ, ঠিক তেনেদৰে এথেন্সো গ্ৰীচ দেশৰ এখন প্ৰধান চহৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ পুনৰ মৰম আৰু তোমালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ পাঠটো ইমানতে সামৰিছোঁ। নমস্কাৰ।